ডিব্ৰুগড়ৰ দক্ষিণ আমোলাপট্টিত এজন যুৱকৰ দেহত অত্যধিক ড্ৰাগছ তাৰ পিছত ৰহস্যজনক মৃত্যু আৰু হত্যাৰ সন্দেহ। ডিব্ৰুগড়ৰ দক্ষিণ আমোলাপট্টিৰ ৱাজিদ আলী পথৰ এটা তিনিমহলীয়া ঘৰৰ ভাড়ালৈ দিয়া এটা কোঠাত এজন 19 বছৰীয়া যুৱক অচেতন অৱস্থাত উদ্ধাৰ আৰু তাৰ পাছতে ৰহস্যজনক মৃত্যু। ঘটনাটো হত্যাকাণ্ড আখ্যা যুৱকজনৰ পিতৃৰ। আদিত্যৰ মৃত শৰীৰটোৰ হাতত ইনজেকশ্যন পোষ্ট কৰাৰ বহু চিন দেখা গৈছে। তাক লৈ সেয়া দেহত ড্ৰাগছ সোমোৱাৰ চিন বুলি নিশ্চিত কৰিছে পিতৃয়ে। লগতে মৃত আদিত্যৰ মুখৰ পৰা ফেনো নিৰ্গত হৈ আছে। ইফালে আদিত্যৰ পিতৃ মৰাণ তিলৈজনৰ ৰাজু ফুকনৰ মতে এয়া এটা পৰিকল্পিত হত্যাকাণ্ড। প্ৰথমে আদিত্যক বলপূৰ্বকভাৱে ড্ৰাগছ পোষ্ট কৰা হ'ল, তাৰ পিছতে মুখত বিষ খুৱাই হত্যা কৰা হ'ল। এই ঘটনাত আন কেইবাগৰাকী যুৱক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আদিত্যৰ পিতৃয়ে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। ইফালে আজি আৰক্ষীয়ে ভাড়াঘৰটোৰ তলা ভাঙি দুজন অভিযুক্ত সহ কোঠাটোৰ প্ৰাৰম্ভিক অনুসন্ধান চলায়। ইফালে ঘটনা সন্দৰ্ভত অভিযুক্ত যুৱকৰ পিতৃজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কয়। বডিটো চাই আমি গম পাইছোঁ দুগৰাকী নাৰ্ছো মই লগত লৈ আহিছিলোঁ। তাৰ আগত কোনো ড্ৰাগছ লোৱাৰ কোনো স্পট নাই। মই নিজে ফটো মাৰিলোঁ। ফটো মাৰি দেখিছোঁ তাৰ হাতত কেইবাটাও য'ত ত'ত খোচা এটা মানে দাগ পাইছোঁ। কিন্তু মই ভাবিছোঁ এইটো তাক ড্ৰাগছ পোষ্ট কৰি অচেতন কৰি তাৰ মুখত জহৰ ঢালি দিছে, জহৰ জবজ খুৱাই দিছে, মুখেদি ফেন ওলাই গৈছে। মই ভাবিছোঁ এইটো প্ৰি প্লেন কৰি কিনে আনি কিনে মাৰ্ডাৰ কৰিছে। নাজমা আহমেদৰ ঘৰত শুভাংশু বৰাই ভাড়া লৈ আছিলে। সেই শুভাংশু ঘৰত ভাড়া লোৱা ল'ৰাজনে তাত ৰুমৰ ভিতৰত প্ৰথম সোমাওঁতে CC কেমেৰা আমি ফুটেজত চোৱা মতে ধুনীয়াকৈ সোমাইছে। 4জন ল'ৰা আই উইটনেছো আছে। চিন্ময় মিলি আই উইটনেছ দিছে। মুঠতে মোৰ ল'ৰাটো লগাই 4জন সিহঁতি আৰু বাকী 3জন আছিলে। যিজন ল'ৰাই লৈ আহিছিলে সেইজন ল'ৰাৰ নাম হৈ গ'ল শুভাংশু বৰা। তাৰপিছত অনিৰ্বাণ বৰুৱা, এজন তিনিচুকীয়া বুলি গম পাইছোঁ মই। চিন্ময় মিলি এজন ধেমাজি হয়। আনহাতে গৃহটোৰ স্বত্বাধিকাৰীগৰাকীয়ে ঘটনা সন্দৰ্ভত গম পোৱা তথ্য সম্পৰ্কে সংবাদ মাধ্যমক এইদৰে অৱগত কৰে। যোৱাকালি 9টামান বজাত ইয়াৰ ওচৰৰ চুবুৰীয়াসকলে মোক আহি পেলাই ইনফৰ্ম কৰিলে যে আপোনালোকৰ ঘৰত মানে এনেকুৱা ধৰণৰ এটা ঘটনা হৈছে। তাৰপিছতেহে আমি গম পালোঁ। তাৰপৰা গৈ পেলাই তেওঁলোকৰ ফেমিলি মানুহ আহিলে, ল'ৰাজনৰ দেউতাক আহিলে। আহি পেলাই আৰু তেখেতে আমাক ক'লে যে এনেকুৱা তেওঁৰ ল'ৰাটো কিবা এটা ঢুকালে। তেতিয়া আমি গম পালোঁ যে মোৰ ইয়াতে আহিছে। তেখেত মোৰ ৰেণ্টত থকা নহয়, মোৰ ৰেণ্টত থকা ল'ৰাজনৰ লগতহে আহিছিলে। তেওঁলোকৰ দেউতাকহঁত আহিলে ৰাতি, আহি পেলাই আমাক জনালে যে এনেকুৱা ঘটনা। সেই তেতিয়াহে আমি গোটেই ঘটনাখিনি গম পালোঁ যে ল'ৰাজন মানে চিৰিয়াছ কণ্ডিশ্যনত মোৰ ঘৰৰ পৰা লৈ গৈছে। বাট তেওঁলোকে নিয়াৰ সময়ত আমাক একো জনোৱা নাছিলে। জনোৱাহেঁতেন হয়তো আমি হেল্প কৰিলোঁহেঁতেন, কাৰণ কৰিমেই এজ এ হনাৰ, বাট আমাক জনোৱা নাই। আৰু বাকীটো আমাৰ ৰুমৰ ভিতৰত CCTV নাই, গতিকে আমাৰ ছাৰাউণ্ডিঙত আছে আৰু সেইটো আমি দেখিছোঁ, নিজেও চালোঁ। নিউজ ডেস্ক ৰিপৰ্ট, আসাম 24। Sticky Fingers Restaurants. Beyond the taste. Come with your friends and family. Home delivery also available. Sticky Fingers, Kholihamari KC Gogoipot, Dibrugarh. DS Popina, only vegetarian restaurant where every flavor tells a story. Home delivery also available. Come with your friends and family. DS Popina, New Market, Dibrugarh.